নমস্কাৰ, মই জাচিংফা। নিউজ অসম 24ৰ প্ৰিয় দৰ্শকসকল, এটা নতুন দিনলৈ সুপ্ৰভাত আৰু স্বাগতম জনাই আজিৰ বাৰ্তা অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি বৃহস্পতিবাৰ, ইংৰাজী লেখেৰ 2020 চনৰ অক্টোবৰ মাহৰ 22 তাৰিখ আৰু অসমীয়া লেখেৰে কাতি মাহৰ 5 তাৰিখ। 1942 হওক 572 শংকৰাব্দ আৰু 1427 ভাস্কৰাব্দ। জৱাহৰলাল নেহৰুৱে কৈছিল, মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমান ভাবিবলৈ শিকে। বাৰু যি কি নহওক, এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষলৈ। ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে আজিৰ দিনটোত আমি পাওঁ যে 1764 চনৰ আজিৰ দিনটোতে বংগ আৰু বিহাৰত নৱাবৰ শাসনৰ অন্ত পৰিছিল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হৈছিল। 1947 চনৰ আজিৰ দিনটোতেই কাশ্মীৰ ভাৰতৰ অন্তৰ্ভুক্ত হয়। 1934 চনৰ আজিৰ দিনটোতে ভৃগুমুনি কাগিয়ুং অসমীয়া সাহিত্যিকৰ জন্ম হয়। 2014 চনৰ আজিৰ দিনটোতে অশোক কুমাৰ ভাৰতীয় চিত্ৰ পৰিচালকৰ দেহাৱসান ঘটে। 1988 চনৰ আজিৰ দিনটোতে পৰিণীতা চোপ্ৰা মোহময়ী অভিনেত্ৰীৰ জন্ম হয়। আহকচোন এইখিনিতে মনটো প্ৰফুল্লিত কৰি তুলিবলৈ এটি কবিতা শুনো। যোৰহাটৰ মৰিয়নিৰ পৰা আমালৈ প্ৰেৰণ কৰা আমাৰ নিউজ অসম 24ৰ মৰিয়নিৰ সংবাদদাতা তথা ছাত্ৰ সাহিত্য মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি লগতে প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনৰ সভাপতি অৱন বুঢ়াগোহাঁইৰ কণ্ঠত এটি সুন্দৰ কবিতাৰ আবৃত্তিৰ ভিডিঅ' চাই লওঁ। কবিতাৰ শিৰোনাম শাৰদী। শৰতৰ শেৱালি নেলাগে হৈ, তল ভৰি দুবৰিত নেলাগে সৰিব, নেলাগে ৰ'ব তুমি বৰঘৰৰ এপাহি সজোৱা ফুল হৈ, তুমি মোৰ মন কাৰেঙৰ ৰাজকুঁৱৰী শাৰদী ৰাণী। মনত পৰেনে তোমাৰ মৰমৰ গাঁওখনিলৈ, সেউজীয়া সপোনেৰে ভৰা হেঁপাহৰ পথাৰখনিলৈ, এতিয়া যে ফুলে মাথো কহুৱা আৰু কহুৱা, শুভ্ৰ যদিও কৰে মোক অশান্ত মনা, কিনো কৰোঁ ভাবি থাকোঁ দিনে নিশাই, এবাৰ আহিবানে বাৰু খবৰ এটি ল'বলৈ মোৰ গাঁওখনিলৈ। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, কথা পাতি থাকিলে আপোনালোকক এৰিবলৈ মনেই নাযায়, কিন্তু সময় যে পাখি লগা কাৰ। আজিলৈ অনুষ্ঠানৰ সময় শেষ হৈ আহিছে। আকৌ লগ পাম ঠিক কাইলৈ ঠিক একে সময়তে অফুৰন্ত মৰম আৰু এটি সফল দিনৰ শুভেচ্ছাৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জাচিংফাক আজ্ঞা দিয়ক। নমস্কাৰ।